পরিণত হওয়ার দিশে ঠিকাভিত্তিক শিক্ষকৰ আবেদন নিবেদন ৩৫,১৩৩টা পদৰ বিপৰীতেহে হ'ব চাকৰি নিয়মীয়াকৰণ যাৰ অভিজ্ঞতা আছে সমগ্ৰ শিক্ষাত শিক্ষকতা কৰাৰ এনে শিক্ষকে এই ৩৫,০০০ চাকৰিৰ বিপৰীতে আবেদন কৰিব পাৰিব আৰু কৰিলে চৰকাৰে বিবেচনা কৰিব ইয়াত নতুন শিক্ষকে আবেদন কৰিব নোৱাৰে নতুনকৈ কোনো আবেদন কৰিব নোৱাৰে সুৰক্ষিত হ'বনে ঠিকাভিত্তিক শিক্ষকৰ বেতন ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ইতিপূৰ্বে কৰা সকলো ঘোষণা অথবা প্ৰতিশ্ৰুতি বাদ এতিয়া যি হ'ব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা বিজ্ঞাপন অনুসৰি হ'ব ইয়াক লৈ যেন আৰু কোনো উজৰ আপত্তিও নচলিব চাকৰি নিয়মীয়াকৰণক লৈ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক সমাজ সুচাৰ হোৱাৰ সময়তেই এই কথাকেই বুজাই দিলে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে The Director of Elementary Education Assam reserve right to cancel or postpone the recruitment at any state without assigning any reason thereof. মানে তেওঁলোকে যিকোনো মুহূৰ্ততে এই বিজ্ঞাপনটো বাতিল কৰিব পাৰে যিকোনো মুহূৰ্ততে এই বিজ্ঞাপনটো বাতিল কৰিব পাৰে বন্ধ কৰিব পাৰে ঠিক এনেকুৱা এটা অনিশ্চয়তাৰ মাজত থকা বিজ্ঞাপনত শিক্ষকসকল কোনো কাৰণত আগুৱাই নাযায় চৰকাৰী প্ৰক্ৰিয়া কেনেকৈ চলে এইবিলাকৰ ভিতৰত তেওঁলোক সোমাব নালাগে কিন্তু এটো কোনো বাধ্যবাধকতা ইয়াত নাই যিসকলে ইচ্ছা কৰে নিয়মীয়া হ'বলে তেওঁলোকে আবেদন কৰিব যিসকলে ঠিকাভিত্তিক হৈয়ে থাকিব বিচাৰে তেওঁলোকে আবেদন নকৰিলে কেৱল সেয়াই নহয় বিজ্ঞাপন অনুসৰি চাকৰি নিয়মীয়াকৰণ হ'লে শিক্ষক সমাজে লাভ কৰিবলগীয়া সুবিধা সন্দৰ্ভতো ব্যাখ্যা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে নিয়মীয়া হ'লে বেনিফিট এইটোৱেই যে তেওঁলোকে ফেমিলি পেঞ্চন পাব আৰু ঠিকাভিত্তিক হৈ থাকিলে তেওঁলোকে ওৱান টাইম যিটো গ্ৰেচুইটি কৰবাত কিবা দুৰ্ঘটনা হ'লে তেওঁলোকে টকা ৫ লাখ টকাৰ এটা গ্ৰেচুইটি এটা লগতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত নিৰ্দিষ্ট কৰা ৩৫,১৩৩টা পদক লৈ উত্থাপিত অভিযোগো খণ্ডন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৩৫,১৩৩টা পদৰ নামত তেওঁলোকে বিজ্ঞাপন আহ্বান কৰিছে সেই পদখিনি কিন্তু আমি যিমান দূৰ জানো আজি তাৰিখলৈকে বিভাগত সৃষ্টি হোৱা নাই গতিকে যিখিনি পদ সৃষ্টি হোৱা নাই তাৰে ওপৰত বিজ্ঞাপন এটা দি কেৱল শিক্ষকসকলক শংকাৰ মাজত দিন অতিবাহিত কৰাৰ তেওঁলোকে এক ব্যৱস্থা কৰিছে যি ব্যৱস্থা কেতিয়াও শিক্ষক সমাজে গ্ৰহণ নকৰে কেবিনেট সিদ্ধান্ত হৈ বিত্ত বিভাগে ৩৫,০০০ পোষ্ট ক্ৰিয়েট কৰি দিছে ফৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ যাৰ অভিজ্ঞতা আছে সমগ্ৰ শিক্ষাত শিক্ষকতা কৰাৰ এনে শিক্ষকে এই ৩৫,০০০ চাকৰিৰ বিপৰীতে আবেদন কৰিব পাৰিব সমান্তৰালকৈ ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা সন্দৰ্ভত উত্থাপিত প্ৰশ্ন অনুসাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণো ব্যাখ্যা কৰে ডাক্তৰ ৰণোজ পেগুৱে এই যে যোৱা 12টা বছৰ আমি সেৱা আগবঢ়াইছিলোঁ এই 12টা বছৰৰ আমি 11টা ইনক্ৰিমেণ্ট পাইছোঁ ইতিমধ্যে গতিকে 11টা ইনক্ৰিমেণ্ট লৈ যাব লাগিলে আজিৰ দিনত আমাৰ মানে যদি আমাক নতুন চাকৰি যোগদান কৰিব লাগে তেতিয়াহ'লে আমাৰ প্ৰতি মাহত একোজন শিক্ষকৰ 15,000 পৰা 16,000কৈ লোকচান সন্মুখীন হ'ব প্ৰথম তেওঁলোকৰ যিটো নিযুক্তি সেইটো ঠিকাভিত্তিক নিযুক্তি আৰু এতিয়াৰ নিযুক্তিটো নিয়মীয়া শিক্ষক হিচাপে সেই সময়ত নিয়মীয়া শিক্ষকৰ নিযুক্তিৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ঠিকাভিত্তিকে কৰা হৈছিল এটাকে ঠিকাভিত্তিক হিচাপে তেওঁলোকে চাকৰি নিযুক্ত হ'ল পৰৱৰ্তী পৰ্যায়ত ঠিকাৰ ম্যাদটো বঢ়াই 60 বছৰ তেওঁলোকৰ বয়সলৈকে কৰা হ'ল কিন্তু তেওঁলোক নিয়মীয়া শিক্ষক নহয়